এজন পুৰুষ পৃথিৱীৰ লগত যুঁজ কৰি হাৰে না। হাজাৰ কষ্ট বুকুৰ ভিতৰত তথাপিও একো নকয়। দিনৰ শেষত অকলে বহি নীৰৱে মাথো ৰয়। নিজৰ মানুহে কষ্ট দিলে সেই পুৰুষেই হাৰি যায়। এজন পুৰুষ সকলোৰে বাবে নিজৰ সুখটো এৰি দিয়ে। আন সকলো ভালেই থাকক এই প্ৰাৰ্থনাই কৰি থাকে। জীয়াই থাকিলে বেয়া মানুহ, মৰিলে ভাল কয়। এই পৃথিৱীৰ মানুহ হ'ব এনেকুৱা কিয় হৈ যায়? বিয়াৰ আগতে সকলোৰে ওচৰত খুব ভাল মানুহ সি। মা দেউতা আৰু ভাই ভনীৰ হাঁহিৰ কাৰণ আছিল যি। বিয়াৰ পিছত সময় সলনি হয় সকলো ৰং। যাৰ বাবে সি সলনি হ'ল সেও দিলে দুখৰ ধং। ৰাতিৰ পিছত পুৱাহে কষ্ট কিন্তু নাযায়। হাঁহিৰ আঁৰত লুকাই থকা বেদনা কোনেও কেতিয়াও নুবুজায়। সকলোৱে মাথো দুখটো দেখে, মনৰ কথা নুশুনে। এজন পুৰুষ ভাঙি গলেও কাৰো আগত নাকান্দে। এজন পুৰুষ কান্দিব জানে, চকুৰ পানী দেখুৱাই না। ভঙা বুক লৈও সি কাৰো আগত হাৰ নামানে।